প্রেম 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 পৰকীয়া প্ৰেম প্ৰেম মানে আজব প্ৰেম দুই সন্তানৰ মাতৃৰ লগত জমিছে গভীৰ প্ৰেম প্ৰেমত একেবাৰে দিশহাৰা প্ৰেমিক প্ৰেমিকাক লগ দিবলৈ প্ৰেমিক প্ৰেমিকাৰ ঘৰলৈ ইমানলৈ ঠিকেই আছিল পিছে প্ৰেমিকৰ কপাল বেয়া লগ কৰিব খোজোতে লাগিল নহয় কেনা ঘৰত কোনো নথকাৰ সুযোগ লৈ ভাগৰ মাৰিলে মৰমৰ মায়েকৰ বিচনাত পাতি লোৱা মাহীয়েকৰ ঘৰৰ বিচনাত ভাগৰ মাৰোতে আৰম্ভ হ'ল অশান্তি যে ই কি কৰিছে চাগৈ যা তেতিয়া ই গৈ পেলাই পাছেগৈ বিচনাত শুই আছে শুই থকাতে ধৰি পেলাই বাহিৰলৈ উলিয়াই আনিছে তেতিয়া থানালৈ খবৰ দিছে থানালৈ ফোন কৰিলত থানা পুলিচ আহি পেলাই এতিয়া লৈ গৈছে প্ৰেম কৰিব আহি ৰাইজৰ ৰোষত আত্মহাৰা প্ৰেমিক নুৰজামাল বেচেৰা কি যে গতি ধৰা পৰাত বেচেৰি প্ৰেমিকাই মৰমৰ প্ৰেমিকক সজালে ভাগিনৰ সম্বন্ধ বাবা মাওলানা হুসাইরা কেহু বিদেশে যাইও না বাবা মাওলানা হুসাইরা কেহু ৰব সেয়া আকৌ নিজৰ মাহী বুলি নাভাবিব কেৱল ৰাইজৰ ৰোষৰ পৰা বাচিবলৈহে সম্পৰ্ক বনালে মাহী ভাগিনৰ হয় এয়াই হৈছে লখিমপুৰ জিলাৰ পদ্মপুৰ গাঁৱৰ এক পৰকীয়া প্ৰেমৰ কাহিনী গভীৰ প্ৰেমত মগ্ন হৈ প্ৰেমিক এতিয়া ৰংগাগড়ৰ আলহী গভীৰ প্ৰেমৰ পৰিণতি এয়াই হ'ল বাকীখিনি প্ৰেমিকৰ মুখৰ পৰাই শুনক মাহীহঁতৰ ঘৰত আহিছিলো ধন্দাইৰ ওচৰত লৈ যাম বুলি কৈছিল কেতিয়া নিব ধন্দাই হা কাইলৈ নিব তই ইয়াত মতা মানুহ নাই জানো তাৰপিছত আকৌ ভিতৰত কিয় সোমাই আছিলি আহি মাহীটো তোমাৰ কেনেকুৱা সম্পৰ্ক আমাৰ ঘৰৰ ওচৰৰ ঘৰৰ ওচৰৰ তুমিতো জানাই তেতিয়াহ'লে যে তেওঁলোকৰ পুৰুষ নাই ঘৰত কিন্তু তাৰপিছতো তুমি কিয় আহিছিলা মই ইমানটো নাজানো ইয়াত আহিলে ইমানটো হৈ যাব ইয়াত থকাৰ পিছত দেখাৰ পিছত তুমি কিয় গুচি নগ'লা সন্ধিয়া হৈ গ'ল কৈছে থাকিবলৈ কালি মাহীও ঘৰ যাম বুলি পুৰুষ নথকা মানুহৰ ঘৰত কোনোবাই থাকিবলৈ ক'লে বুলি তুমি থাকিব লাগিব কিয় থাকিছিলা তোমাৰ দেউতাৰ নাম দেউতা মৃত্যু নাম কি আবুল বাছাৰ ঘৰ কাহিপৰা কোন জেগাত কাহিপৰা এই তৰুণৱালীৰ ঘৰ ওচৰত তোমাৰ নাম নুৰজামাল হক আমি বহি আছোঁ তেনেকুৱাতে ল'ৰা এটা সোমাইছে সন্ধিয়া তাৰপৰা আমাৰ ঘৰত সকাম এটা আছিলে তেতিয়া মই কি কৰিলোঁ দুয়োটা মানুহ বহি আছে তেতিয়া দিনতে মোক কৈছে ল'ৰা এটা আহিছে তাৰপৰা ল'ৰাটো অহা নাই তাৰপৰা অকণমান দেৰি পাছতে ল'ৰাটো আহিলে তেতিয়া মই ক'লোঁ ঐ ক'ৰ ল'ৰা আনিছ কি কথা এইবোৰ ল'ৰা ইয়ালৈ নানিবি এনেকৈ মনা কৰিলোঁ মই মনা কৰিলত তাই নেমানিলে তাৰপিছত কি কৰিলে মই বহি থকাতে সি লাহেকৈ ভিতৰলৈ সোমাই গ'ল নহয় যেতিয়া ভিতৰলৈ সোমাই গ'ল তেতিয়া মই কি কৰিলোঁ এই ভিতৰত গৈ পালেঙত শুই আছে যেতিয়া শুই আছে মই তেতিয়া ঘৰলৈ আহিলোঁ ঘৰলৈ আহি পেলাই মোৰ ল'ৰাটো আছিলে ল'ৰাটোক ক'লোঁ তেতিয়া ল'ৰাটোৱে গৈ পেলাই এনেকৈ মানুহক জনাজনি কৰি দিছে তেতিয়া মানুহ আহিছে ভিতৰতে ধৰিছে শুৱাতে ধৰাৰ পাছত লাহেকৈ এতিয়া পুলিচে লৈ গ'ল পুলিচে লৈ জনাজত কৰা হ'ল ফোন কৰাৰ পাছতে লাহেকৈ লৈ গুচি গ'ল আৰু আপোনালোকে চিনি পায়নে ল'ৰাটো চিনি নাপাওঁ মই এতিয়া ল'ৰাটোৱে চিনি পায় বুলি কৈছে ল'ৰাটোক ফোন কৰিছোঁ ল'ৰাটোৱে কৈছে চিনি নাপাওঁ অচিনাকি ল'ৰা তাৰমানে চিনি নাপায় তাইৰ লগতহে এইটো সম্পৰ্ক আছে তাইৰ লগতহে আছে এবাৰ কৈছে বিপিয়াৰ পৰা আহিছোঁ এবাৰ কৈছে কাহিপুৰৰ পৰা আহিছোঁ কাহিপুৰৰ পৰা অহা ল'ৰা আমি চিনি পাব লাগে বিপিয়াৰ পৰা অহা ল'ৰা আমি চিনি পাব লাগে আমি চিনি পোৱা নাই এতিয়া সি ভাল ধান্দাত আহিছিলে নে বেয়া ধান্দাত আহিছিলে বুলি ভাবে সি বেয়া ধান্দাত আহিছে সেইটো কাৰণে এনেকুৱা উল্টা পুল্টা কথা হৈ আছে এতিয়া ঘৰলৈ ঘূৰি যোৱাকৈ আহিছিলে নে থাকিবলৈ বিচাৰিছিলে কিন্তু আপোনাৰ ল'ৰাটোতো ঘৰত নাই থাকিবলৈ বিচাৰিছে সেইটো কাৰণে মই কোৱা হ'ল যে ইয়াৰ পৰা ইয়াত নৰখাবি সেইকাৰণে ল'ৰাটোক মই ক'লোঁ যে ই কি কৰিছে চাগৈ যা তেতিয়া ই গৈ পেলাই পাছেগৈ বিচনাত শুই আছে শুই থকাতে ধৰি পেলাই বাহিৰলৈ উলিয়াই আনিছে তেতিয়া থানালৈ খবৰ দিছে থানালৈ ফোন কৰিলত থানা পুলিচ আহি পেলাই এতিয়া লৈ গৈছে